এই আজি যাব ওলাইছো ঈদ খাব ঘৰত এয়া গাড়ী ৰেডি এয়া বলা কৰি হ'ব যা দিছে নাই আৰু আমাৰ নলবাৰীতে আছে আৰু আমি ঘৰত আহিলে সদায় এনেকুৱাকৈ সন্ধ্যা হৈ সোমাই আহোঁ ভিতৰুৱা ৰাস্তাৰে ইমান ভাল লাগে চাওকচোন পৰিৱেশটো মানে চাৰিওফালে সেউজীয়া ইমান বেছি গৰম তাৰ মাজতে যেতিয়া এনেকুৱাকৈ গছ গছনিবোৰ দেখা পাওঁ সঁচাকৈ মনটো ভাল লাগি যায় আৰু এইখিনি সৌন্দৰ্য চাওকচোন আপোনালোকে ইমান ধুনীয়া লাগিছে এয়া চাওক আৰু গাইজ আহি আমাৰ এয়া দোকান পালোঁ দোকানত অকণমান ৰখিছোঁ যিহেতুকে এয়া ভাইটিহঁতৰ ইয়াতে আছে আৰু আমি যিহেতুকে ঘৰত আহিলোঁ আৰু আজি দোকান বন্ধও আছে গতিকে এয়া যাত্ৰা আৰম্ভ কৰিছোঁ ঘৰলৈ বুলি আৰু এয়া আহিয়ে পালোঁ ঘৰ এইখিনি হৈছে কুন্দৰগাঁও আৰু কুন্দৰগাঁৱৰ পৰা মোৰ ভিডিঅ' কোনে কোনে চাই কমেণ্টত জনাব আজি মোৰ লগতে আপোনালোককো মানে ঘৰলৈ লৈ যাম আৰু এই ৰাস্তাটো আমাৰ ঘৰৰ ফালে যোৱা গতিকে আপোনালোকক একেবাৰে আমাৰ ঘৰলৈ লৈ যাম একেবাৰে সেউজীয়াৰ মাজে মাজে গতিকে বলক এই শৈশৱৰ স্কুল এখন মোৰ মই এয়া ইয়াতে পঢ়িছিলোঁ তাৰপিছত এইটো হৈছে আমাৰ মামাৰ বাসভৱন এয়া পিতৃগৃহ দেখুৱাই দিলোঁ আপোনালোককো গতিকে দেখাই দিছোঁ আপোনালোকক লাতিমা গাঁওখনো আৰু লাতিমা গাঁওখনো মোৰ আপোন গাঁও এই মোৰ আপোন গাঁওখন পাই গ'লোঁ গাইজ এইখন মোৰ আপোন গাঁও গতিকে দেখাই দিছোঁ আপোনালোকক মোৰ আপোন গাঁওখন পাই গ'লোঁ আৰু আপোনালোকক দেখাই দিলোঁ অলপ অলপ চিন দেখাই থাকোঁ মই আৰু যদি সেউজীয়া লাগে আপোনালোকক আমাৰ গাঁৱত আহিব এয়া চাওকচোন কিমান সুন্দৰ এয়া আহি পালোঁ ঘৰ আৰু ঘৰ আহি পাই আমাৰ আড্ডা আৰম্ভ হৈ গ'ল এয়া চাওকচোন বহি আছোঁ আমি গোটেইকেইটা লগ হৈ চাহ খালোঁ ঘৰত আহিলে আমাৰ কথা শেষেই নহয় আৰু ঘৰৰ ভিতৰৰ পৰা এনেকুৱাকৈ পিছফালে আহিলোঁ ইমান ধুনীয়া বতাহ দি আছে যিহেতুকে বহুত বেছি গৰম সেইকাৰণে আহিলোঁ পিছফালে এই আমৰ গছৰ তলত বহি আছোঁ একদম আমৰ তলত বহি আমৰ গছৰ তলত বহি আম কাটি মানে আৰু একদম মজাকৈ এইটো আমাৰ জোনাই আম গছৰ পৰা একদম পাৰি পকা আম কাটি হ'লে খাই আছোঁ এই মানে আমাৰ ঘৰৰ পৰিৱেশ গাঁৱৰ পৰিৱেশ গাঁৱৰ এইটো আম পাৰা মেইন মানুহ ফ্ৰেছ আম খাই আছোঁ আৰু ঘৰৰ পৰা চিধাই ডাঙৰ বাইদেউৰ ঘৰত আহিলোঁ যিহেতুকে ঈদ বুলি এনেকুৱাকৈ আমি ফুৰিব আহিছোঁ বাইদেউক মাত দি যাওঁ আৰু লগতে সৰু বাইদেউৰ ঘৰতো যাব লাগিব গতিকে ভিডিঅ' কৰি নাথাকিলোঁ আৰু লগ পাই আছোঁ ফটো এয়া ফটো একপি আছিল সেই কপি দি দিলোঁ ডাঙৰ বাইদেউৰ ঘৰত আৰু এয়া ঘৰত আহি পালোঁ আহি আৰু ড্ৰেছ চেঞ্জ কৰি যাব ওলালোঁ বাইদেউৰ ঘৰত ঈদ খাব গতিকে যিহেতুকে সময়বোৰ মানে নিমিলে আমি লগ লাগি ঈদ খাই আহোঁ আৰু আপোনালোকক লগ পাম সকলোকে আৰু আজি দিনটোৰ জাৰ্ণি অলপ অলপ দেখাইছোঁ যিহেতু বহুত বেছি ভাগৰ লাগিছিল গতিকে ইমান ভিডিঅ' কৰি থকা নাই ঠিক আছে লগ পাম
আৰু বাইদেউৰ ঘৰত আহিয়ে আমি আম খাই আছোঁ গোটেইকেইটা। এয়া চাওক বাবুহঁতেও খাই আছে। ভাগৰ লাগিলেও এটা ফূৰ্তিও হয়, গোটেইকেইটা যিহেতুকে আছোঁ ঘৰতে আৰু এনেকুৱাকৈ ঈদ খাব আহিছোঁ। Idea. আমাৰ এই টিকলুকেইটাৰ ফূৰ্তিৰ মানে সীমাই নাই। আৰু এই নেক্সট মৰ্ণিং আমি ৰাতিপুৱা চাহ খাই উঠিয়ে এয়া বহি আছোঁ গোটেইকেইটা। আৰু যিহেতুকে বাবুহঁত যাব আজি, সেয়া আৰু অকণমান পিছত যাব। এতিয়া আমি এনেকুৱাকৈ সকলোৱে লগ হৈ অকণমান বহি আছোঁ। আহিবৰ দিনা ভাল লাগে আৰু যাবৰ দিনা বৰ বেয়া লাগে, গতিকে এয়া আমি গোটেইকেইটা আগবঢ়াই দিব আহিছোঁ। গতিকে যাব ওলাইছে, এতিয়া এয়া গ'ল। খুব বেয়া লাগে মনটো। আৰু গাইছ এই উৎকট গৰমত কি খাব আপোনালোকে? মানে দৈ খাব পাৰি, দৈ যিহেতুকে আনি থৈ দিছোঁ ফ্ৰিজত বস্তু খোৱাটো বেয়া, তথাপিতো ঘৰত ৰক্ষা নাপায় খাই আছোঁ। আৰু এতিয়া উলিয়াই দিছোঁ এয়া আমুল আইচক্ৰীমটো, যিহেতু আমুল থৈ আহিলোঁ, এতিয়া আমুল আইচক্ৰীম খাম। গতিকে উপায় নাই, ইমান বেছি গৰম। এনেকৈ খাই নাথাকোঁ মই, তথাপিতো এইবাৰ এই গৰমত ৰক্ষা নাপায় মানে এইবোৰ খাই আছোঁ।